গাইস এয়া আমাৰ সকলোৱে বাইক লৈ ৰেডি হৈছে। হাই গাইস মই প্ৰাঞ্জল আৰু আপোনালোকে চাই আছে আজি আছো কালি ইউটিউব চেনেল। সো আজি আমি ওলাইছো ৰাইডত তো মালিগাঁৱৰ পৰা আপোনালোকে চাই থাকক আমি কলৈ যাই আছো। গাইস কলৈ গৈ আছো কি কথা সকলো গম পাব ভিডিঅ'টো চাই থাকক। সো তাৰ আগতে আমি আমাৰ বাহন কেইখনত অকণমান তেলটো ভৰাই লওঁ। সো তেলটো আমি আদাবাৰীতে ভৰাম। সো এতিয়া আমি আহি আদাবাৰী পামেই আৰু আহি আমি এতিয়া আদাবাৰী তেল ডিপু পালোঁ। সো এতিয়া আমাৰ গোটেই টিমৰ মেম্বাৰবোৰে এতিয়া তেল ভৰাব ইয়াতে। এতিয়া আমাৰ তেল ভৰোৱা হৈ গ'ল। সো এতিয়া আমি আকৌ আৰম্ভ কৰিছোঁ। সো আমাৰ হৈ গ'ল। তো বাকীবোৰৰ ভৰাই আছে ইয়াতে। বিকিদা আহক আহক। তো বাকী এইবিলাক ৰাস্তা ব্লক কৰি দিছোঁ আমি। তাৰ কাৰণে বেয়া নাপাব। সো ভিডিঅ'টো চাই থাকক। গাইছ আদাবাৰী পাৰ হৈ যিটো মছজিদ বৰ্তমান দেখি আছে এই মছজিদৰ অপজিট ছাইডতে আপোনাৰ ৰয়েল এনফিল্ডৰ ছাৰ্ভিচিং চেণ্টাৰ আছে। এইফালে অপজিট ছাইডতে আপোনাৰ ৰয়েল এনফিল্ডৰ ছাৰ্ভিচিং চেণ্টাৰ আছে। কোনোবাৰ যদি প্ৰব্লেম হয় এইফালে এই ভিডিঅ'টো চালে গম পাই যাব। সো জালুকবাৰী নাপাওঁতে ৰয়েল এনফিল্ডৰ ছাৰ্ভিচিংটো পাই যাব। সো এইফালে বিকি দা, ৰাজদীপ দা, দুনাল দা, নাৰায়ণ দা আৰু বহুতো দা আছে। সো সকলোৰে নামবোৰ পোৱা নাই। সো নাজানো পাহৰিছোঁ। সো এতিয়া আমি লাহে জালুকবাৰী পাম আৰু সো ভিডিঅ'টো চাই থাকোঁ। সো গাইজ ফাইনেলি আমি জালুকবাৰী পালোঁ। সো জালুকবাৰী অকণ চাব পাৰে আপোনালোকে। এয়া চাওক বাকীবোৰ ফালিছে পুৰা ফালিছে। সো এতিয়া আকৌ আগৰ নিচিনা নাই আৰু জালুকবাৰীত ভিৰ যিটো ভিৰ আছিলে। সো গুৱাহাটী ইউনিভাৰ্চিটি আৰু চাই থাকোঁ আৰু কি দেখাওঁ। এতিয়া লেফ্ট চাইডে আমাৰ বিকিদা। মই এতিয়া বাইক সলাই দিলোঁ। চলাই দিলোঁ এতিয়া বাইক এতিয়া সলাই দিলোঁ। আণ্ডাৰবাৰীৰ পৰা আহিছিলোঁ হিমালয় এটাত। চ' গাইজ সেইফালে আছিল এয়াৰপৰ্ট আৰু এইফালে হ'ল মানে ৰাইট ছাইড আছিল এয়াৰপৰ্ট। এতিয়া লেফ্ট ছাইড আমি ৰাণী গৈ আছোঁ।
আমাৰ ভুল হৈ গ'ল এইটো ৰাস্তাত যাব লাগিছিল তো সেইটো ৰাস্তাত আমি যোৱা নাই এতিয়া বেলেগ এটা ৰাস্তাত আহিছিলোঁ চ' ইয়াৰ পৰা আকৌ ব্ৰেক হ'ব লগা হ'ল গাইজ ফাইনেলি আহি পালোঁ আমি মেইন পইণ্টত এয়া চাব পাৰোঁ কি ওচৰত আছা তাৰ দূৰত থকা ন লাগিছে মই উঠি লওঁ হা পানী মাৰি আছে বোকা মাৰি আছে তলৰ পৰা অ' মাই গড দাঙি দিয়ে বে দাঙি দিয়ে দেখোন বে অলপ মন কৰিবা হা আমাৰ দেৱগীতা হ'ব ঠিক আছে আছে এই মজাটোৰ কাৰণে ইমান কষ্ট কৰিছো বাপৰে So guys, ultimate মজা এইয়া চাওক জেগা বাহৰ তল মজা মজা So guys, আমাৰ ৰাইডৰ পৰা আহোঁতে আহোঁতে ৰাতি হৈ গ'ল চ' আমি বৰ্তমান এতিয়া জালুকবাৰী পাইছোঁ আৰু আজিলৈ ভিডিঅ' ইমানেই বহুত ভাগৰ লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো বজাবলৈ একদমেই নপাহৰিব আজিলৈ বাই বাই অসমবাসীলৈ মই মৰম যাচিলোঁ অসমৰে সন্তান হৈ ৰচনা ৰচিলোঁ মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম